নমস্কাৰ মই আমাৰ বিটিচিৰ 32 নং ভেৰগাঁও সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী লগতে মই কেন্দ্ৰীয় যুৱ শাখাৰ মই সাধাৰণ সম্পাদক এই মুহূৰ্তত মই সকলো বিটিচিবাসীক মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আজি কৰোনা ভাইৰাছ অৰ্থাৎ কোভিড-19 যি সংক্ৰমণ এই সংক্ৰমণ আমাৰ দেশত কমা নাই তাৰ কাৰণে सरकार तथा प्रशासने जिखिनि नीति नियम मानुहक बांधि दिसे मास्क पिंधिब लागे जरूरी काम नाथाकिले बाहिरत ओलाब नालागे এইবিলাক যাতে মানি চলে তাকে মই ৰাইজক আহ্বান জনাইছোঁ আৰু যিখিনি মেডিকেল টিম পুলিচ প্ৰশাসন বা আশা কৰ্মী তেওঁলোকে নিজৰ জীৱন মানে হেও কৰি পেলে হলিও মানে দিনে নিশাই কষ্ট কৰি পেলে ৰাইজক সেৱা জনাই আছে তেওঁলোককো মই মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ আৰু গাঁওসমূহত যিখিনি গাঁওবুঢ়া আছে তেওঁলোকেও মানে প্ৰশাসনক সহায় কৰি আছে তেওঁলোককো মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ আজি মই ফেচবুক লাইভত আহিছোঁ আমাৰ বিটিচি নিৰ্বাচন যেহেতু 4 এপ্ৰিলত হ'ব লগা আছিলে এই কৰোনা ভাইৰাছৰ কাৰণে পিছুৱাই দিয়া হৈছে আৰু এতিয়ালৈকে আমি গম পোৱা নাই নিৰ্বাচন আয়োগে আমাৰ নিৰ্বাচনটো কেতিয়া পাতি দিব আমি আশা কৰিছোঁ যে অতি সোনকালে পৰিস্থিতিটো চাই পেলাই যাতে কোনো মানুহ বিপদত নপৰে তাক নজৰ ৰাখি পেলাই আমাৰ নিৰ্বাচনটো যাতে অনুষ্ঠিত কৰি দিয়ে মই তাকো চৰকাৰ তথা নিৰ্বাচন আয়োগ অসমক মই মোৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ আমি ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেলে আসলতে 2020 এই নিৰ্বাচনত কিয় অংশগ্ৰহণ কৰিছে বহুত মানুহে হয়তো উগুল থুগুল লাগিছে কাৰণ আমাৰ মাজত বিটিচিৰ প্ৰধানকৈ ৰিজনেল দল হিচাপে ইউপিপিএল বিপিএফ আছে তাৰ বাদেও বিভিন্ন ৰাষ্ট্ৰীয় দলবিলাকে নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰি পেলাই নিৰ্বাচনত নামিছে নিজা প্ৰাৰ্থীক লৈ পেলাই নিজা দলবিলাকে নিজা এটা উদ্দেশ্য আছে তাৰ বাদেও আমাৰ ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল অৰ্থাৎ ইউপিপিএলে আমাৰ নিজাববীয়াকে প্ৰধানকৈ দুটা আমাৰ এজেণ্ডা আছে অৰ্থাৎ দুটাকৈ আমাৰ কাৰ্য এজেণ্ডা আছে সেই দুটা এজেণ্ডাটো হৈছে আমাৰ বিটিচিখন যিটো ৰাজনীতিক সেই ৰাজনীতিক পৰিৱৰ্তন হ'ব লাগে আৰু আনটো হ'ল আমাৰ 2020 27 জানুৱাৰীত আমাৰ বড়ো সংগঠনবিলাকৰ মাজত যিটো শান্তি চুক্তি বিটিআৰ বুলি শান্তি চুক্তি হৈছিলে সেই বিটিআৰ চুক্তিটোৰ যিখিনি দফা আছে সেই দফাখিনি আখৰে ৰূপায়ণ কৰিব লাগে সেই দুটা এজেণ্ডাৰ কাৰণে আমি 2020 এই নিৰ্বাচন বিটিচি নিৰ্বাচনত আমি যোগদান কৰিছোঁ অৰ্থাৎ নামিছোঁ আৰু আমি কিয় পৰিৱৰ্তন লাগে কিয় চেঞ্জ লাগে সেইটো মই ৰাইজক কৈ আছোঁ বিভিন্ন নিৰ্বাচনী সভা হোৱা নাই যদিও বিভিন্ন আমাৰ পৰ্যালোচনা হৈ আছে মানুহ সৰু ঠাইত আমি 20-30 জন মানুহক লৈ পেলাই আমি নিৰ্বাচনী পৰ্যালোচনা কৰি আছোঁ এই পৰ্যালোচনা সভাবিলাকত মই কৈ আহিছোঁ যে আমাক পৰিৱৰ্তন লাগে আৰু কিয় লাগে কাৰণ আমি দেখিলোঁ 2003 চনত চুক্তি হোৱা যিটো বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল আছে সেই বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ দ্বাৰা আমাৰ এই বিটিচি অঞ্চলৰ বড়ো জনগোষ্ঠীটোৰ লগতে ইয়াত বসবাস কৰা যিখিনি 18টা জাতি জনগোষ্ঠী আছে তেখেতসকলৰ ভাষা ধৰ্ম কোনো মানে নিৰ্বিশেষে তেওঁলোকেও জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত হ'ব লাগিব অৰ্থনৈতিক সামাজিক দিশত উন্নতি হ'ব লাগিব আমাৰ বহুত ক্ষেত্ৰত বহুত বিভাগ মানে উন্নতি হ'ব লাগিব সেইটো আমি আশা কৰিছিলোঁ আৰু সেইটো আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ 17 বছৰৰ শাসন কালত আমি দেখিলোঁ আসলতে কোনখিনি দিশটো মানে উন্নতি হৈছে তেওঁলোকে ক'ব বিচাৰে যে ৰাস্তা বনোৱা হ'ল দলং বনোৱা হ'ল ডাঙৰ বিল্ডিং বনাইছে ইউপিপিএলে বা বিভিন্ন ৰাজনৈতিক দলে বিপিএফক অভিযোগ কৰি আছে যে এইখিনি ৰাস্তা দলং বনাই দিয়াৰ পিছতো উন্নতি হোৱা নাই আসলতে ৰাস্তা আৰু দলংটো কোনে বনাইছে কোনটো চৰকাৰী ফাণ্ডৰ পৰা বনোৱা হৈছে সেইটো মানুহে গম পাব লাগিব আজি ৰাস্তাটো হৈছে বুলি কোনটো দেখাই আছে তেওঁলোকে যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ অৰ্থাৎ ভাৰত চৰকাৰৰ আঁচনিৰ দ্বাৰা আমাৰ অঞ্চলত বনোৱা ৰাস্তাবিলাকে তেওঁলোকে নিজাববীয়া বনাইছে বুলি দেখাই আছে আৰু আচল কথাটো হ'ল আমাৰ ৰাস্তা বা বিল্ডিং হ'লে যে আমি মানুহ হিচাপে বা সমাজ হিচাপে উন্নতি হয় সেইটো নহয় আজি 17 বছৰত আমি চালোঁ আমাৰ শিক্ষিক দিশটো আমাৰ এডুকেশ্যন যি ছেকশ্যন আছে শিক্ষাৰ যিটো মানদণ্ড সেই শিক্ষাৰ মানদণ্ডটো আমাৰ ইয়াত উন্নতি নহ'ল এতিয়াও বহুত এলপি স্কুল আছে য'ত মানে সিংগল টিচাৰ এতিয়াও বহুত এমই স্কুল আছে য'ত মানে সায়েন্সৰ টিচাৰ নাই মেথছৰ টিচাৰ নাই এতিয়াও বহুত হাই স্কুল আছে য'ত সায়েন্সৰ টিচাৰ নাই
মেথছ টিচাৰ নাই তো এনেকুৱা মেথছৰ টিচাৰ নোহোৱাকৈ মেথছৰ সায়েন্সৰ টিচাৰ নোহোৱাকৈ আমাৰ এলপি স্কুল এমই স্কুলবিলাক আমাৰ হাই স্কুলবিলাক চলি আছে আৰু আমি বিশেষকৈ 32 নং ভেৰগাঁও সমষ্টিৰ কথা যদি চাবলৈ যায় আমাৰ 32 নং ভেৰগাঁও সমষ্টিত ব্ৰিটিছে শাসনত থকা আগ্ৰামা মহিলাৰ ডাঙৰ নেতৃত্বত এই ভেৰগাঁও সমষ্টিত শিক্ষিত দিশটো আমি উন্নতি নহ'ল বুলি আমি ক'ব লাগিব কাৰণ আমাৰ এই সমষ্টিত আজিলৈকে বহুত এলপি স্কুল মানে আছে যেটো চৰকাৰী হোৱা নাই বহুত হাই স্কুল আছে এমই স্কুল আছে যেটো চৰকাৰী হোৱা নাই আৰু ইয়াত আমাৰ কলেজ দুখন আছে এই কলেজ দুখন আজিলৈকে চৰকাৰী হোৱাটো কোনো পদক্ষেপ লোৱাটো আমি দেখা পোৱা নাই তাৰ বাদেও বহুত এলপি স্কুল এমই স্কুলত মানে শিক্ষকৰ অভাৱ মানে এডুকেশ্যন যেটো সেকশন সেইটো বহুতখিনি পিছপৰা তাৰ বাদেও অৰ্থনৈতিকভাৱে আমি চালো আমাৰ ভেৰগাঁও সমষ্টিত মানুহে দিন ডেইলি হাজিৰা কৰিলে মানে কাম বা হাজিৰা কামলা নকৰিলে মানুহে খাব নাপায় মানে ডেইলি আনৰ মানে ব্যক্তিগত যিখিনি চাহ বাগান আছে এছটিজি বুলি আমি যাক কয় স্মলটি গ্ৰোৱাৰ্ছ তেখেতসকলৰ বাগানত চাহপাত তুলিব নগ'লে আমাৰ ৰাইজৰ বা আমাৰ মানুহখিনিৰ দুবেলা দুমুঠি মানে নুজৰে গতিকে বহুতখিনি দুৰ্যোগত বা বহুতখিনি দুখ দুখত আমাৰ মানুহখিনি ভুগি আছে তাৰ বাদেও আমি বিশেষকৈ বিটিসি অঞ্চলত আমি এটা কথাটো লক্ষ্য কৰি আছে আমাৰ যেটো আনএমপ্লয়েড যেটো প্ৰবলেম অৰ্থাৎ নিবনুৱা যেটো সমস্যা এই নিবনুৱা সমস্যাটো বহুতখিনি আমাৰ ইয়াত সমস্যা যেটো নিবনুৱা সমস্যা আজিলৈকে আমি সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকক পদক্ষেপ লোৱাটো আমি দেখা নাপালো আমাৰ বিটিসিত এটা বোৰ্ড আছিল যেটো সিএসডি বুলি কোৱা হয় সেন্ট্ৰেল সিলেকশন বোৰ্ড তেওঁলোকৰ দ্বাৰা বিটিসিত যিকোনো ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰত নিয়োগৰ মানে হেৰিটো হৈ যায় প্ৰচেছটো হয় কিন্তু আমি দেখিলো বহুত ক্ষেত্ৰত কোনো মানে ইন্টাৰভিউ নাপাতাকে এডভাৰটাইজ নিদিয়াকে আমাৰ বিটিসিত মানে চাকৰিবিলাক দিয়াও আমি দেখা পালো আৰু ইয়াত আমি দেখিলো যে ইন্টাৰভিউ নাপাতাকে বা এডভাৰটাইজমেন্ট নিদিয়াকে যেটো চাকৰিবিলাক নিয়োগ হৈছে এই চাকৰিবিলাক ইলিগেল বুলি আমি গম পাওঁ আৰু আজিৰ পৰা 3 দিন মান আগত আমাৰ যেটো দ্বিতীয় কাৰ্যালয়ৰ যেটো এনফোৰ্সমেন্ট সাব ইন্সপেক্টৰে হওক বা এনফোৰ্সমেন্ট চেকাৰে হওক এইবিলাকৰ যেটো চাকৰি 29 জনৰ যেটো চাকৰি বৰখাস্ত কৰিলে বা ডিসমিস কৰিলে আমাৰ বিটিসি এডমিনিষ্ট্ৰেটৰে তো হেতু মানুহে ভুল বুজিব নালাগে আৰু মানুহে ইয়াত ভয় কৰিব লগাও আছে বুলি মই নাভাবো মানে ইয়াত এটা ভুৱা প্ৰচাৰ চলাই আছে যে বিপিএফৰ মানুহখিনি যে বিটিসিত যেমানখিনি চাকৰিয়াল আছে এতিয়ালৈকে তেওঁলোকৰ চাকৰিও ইউপিপিএলে কাটিব এনেকা ধৰণৰ ভুৱা প্ৰচাৰ চলাই আছে এই ক্ষেত্ৰত মই হেতু আমাৰ বিটিসি বাখীৰ যিখিনি চাকৰিয়াল তেখেতসকলক মই ইউপিপিএলৰ কেন্দ্ৰীয় কমিটি যুৱ শাখা হিচাপেও হওক বা আমাৰ ভেৰগাঁও সমষ্টিৰ প্ৰাৰ্থী হিচাপেও হওক মই স্পষ্টীকৰণ দিব বিচাৰিছো যে কোনো চাকৰিয়ালে ভয় কৰিবলৈ নালাগে কাৰণ তেওঁলোকৰ যেটো চাকৰিৰ পোৱা বা চাকৰি দিয়াৰ যেটো প্ৰচেছ যেটো হেতু থ্ৰু সিএসডিৰ যোগে হৈছে মানে এডভাৰটাইজমেন্টও হৈছে ইন্টাৰভিউ হৈছে সিএসবিয়ে তাতে মানে দায়িত্ব আছে এনেকুৱা চাকৰি বা চাকৰিয়ালবিলাকে কোনো ভয় কৰিব লগা কোনো শংকা কৰিবলগীয়া তেওঁলোকৰ মানে প্ৰয়োজন নাই গতিকে তেওঁলোকৰ চাকৰি কোনেও কাটিব নোৱাৰে তেওঁলোকৰ চাকৰি কোনেও ডিসমিস কৰিব নোৱাৰে গতিকে এইখিনি মই স্পষ্টীকৰণ দিলো আৰু বিটিসি বাখীৰ যিখিনি যুৱক যুৱতী আছে নিবনুৱা এই যুৱক যুৱতীখিনি আমি আজি তাৰিখত গ্যাৰেন্টি বুলি ক'ব বিচৰা নাই আজি তাৰিখত আমি এটা কথা কৈ আছো যদি বিটিআৰ চুক্তি সম্পূৰ্ণ ৰূপায়ণ হয় সবে সংস্থাপনটো পাব আৰু ইয়াত সংস্থাপন বুলি কোৱাৰ লগে লগে নট অনলি গভৰ্নমেন্ট জব ইয়াত প্ৰাইভেট জবৰ কথাও আছে আৰু কিছুমান আত্ম সহায়ক গোটবিলাকৰ কথা কোৱা হৈছে আৰু যিখিনি ইন্ডিভিজুৱেলি ব্যক্তিগতভাৱে যিখিনি সেলফ এমপ্লয়েড তেওঁলোককো আমি সহায় কৰাৰ কাৰণে সহায় দিয়াৰ কাৰণে প্ৰচেষ্টা কৰি আছো গতিকে চেঞ্জৰ অৰ্থ এইটোৱে যে আমি অকল ৰাজনীতিক মানে দলটো ৰাজনীতিক ক্ষমতাটো চেঞ্জ কৰিব বিচৰা নাই পৰিৱৰ্তনটো কৰিব বিচৰা নাই আমাৰ চেঞ্জৰ অৰ্থ এইটো হৈছে যে আমি ৰাজনীতিভাৱে পৰিৱৰ্তনটো কৰিমে তাৰ বাদেও আমাৰ যেটো চৰকাৰ চলাবৰ কাৰণে যেটো নীতি আছে চৰকাৰ চলাৰ যেটো সিস্টেম এই সিস্টেমটো আমি চেঞ্জ কৰিব বিচাৰিছো আজি 17 বছৰত আমি বিটিসিত কোনো এটা ভিসিডিসি কাৰ্যালয় আমি দেখা নাপালো এই যে ৰাইজক মই কৈ আছো যে আমাৰ ভিসিডিসি বিলাক যদি ডেভেলপ হ'ব লাগে আমাৰ গাঁও বিলাক যদি ডেভেলপ হ'ব লাগে আমাৰ দুখীয়া মানুহ বিলাকৰ যদি উন্নতি হ'ব লাগে তেতিয়া হলে আটাইতকৈ আমাৰ ওচৰত থকা চৰকাৰী মানে এজেন্সি হল ভিসিডিসি গতিকে ভিসিডিসিক আমি কৈ আছো ইউপিপিএল চৰকাৰ আহাৰ পিছত ভিসিডিসি যিবিলাক চেয়াৰম্যান আছে ভিসিডিসি চেয়াৰম্যান বিলাকে কাৰ্যালয় লৈ পেলে কাৰ্যালয়ৰ পৰা ভিসিডিসি খন চলাব লাগিব আৰু তেতিয়া হলে মানুহে কি হ'ব যিকোনো অভিযোগ অভাৱ
বা আবেদন কৰিবৰ কাৰণে VCDC চেয়াৰমেনজনক তেখেতৰ কাৰ্যালয়ত গৈ পেলাই আৰামছে কথা পাতিব পাৰিব। আৰু যিবিলাকে MCL হৈ জিকি আহিব আমাৰ 40টা সমষ্টিৰ পৰা তেখেতসকলে মাহত হ'লেও বা সপ্তাহত বা যিকোনো দিন এটা ধাৰ্য কৰি পেলাই নিজা নিজা সমষ্টিৰ যিমানখিনি VCDC কাৰ্যালয় আছে এই VCDC কাৰ্যালয়ত এদিনকে সময় দিব লাগিব। যিদিনা যি VCDC কাৰ্যালয়ত MCL জনে বহিব সেইদিনা অকল এই VCDC মানে অন্তৰ্গত থকা গাঁও বা ৰাইজৰ কথাহে পাতিব। তেতিয়াহ'লে ৰাইজে MCL হওক EMA হওক সহজতে লগ ধৰিব পাৰিব আৰু নিজৰ অভাৱ অভিযোগ কথা আৰামছে কথা পাতিব পাৰিব আৰু সমস্যাখিনি সমাধান হোৱাৰ ক্ষেত্ৰত বা অভিযোগ দিয়াৰ ক্ষেত্ৰত তেওঁলোকে সুবিধাটো পাব। আমি এইটোত লাগি UPPL পৰিৱৰ্তনৰ কথাটো কোৱা হৈছে। গতিকে মানুহক আমি এইটোৱে আহ্বান জনাই আছোঁ যে এইবাৰ পৰিৱৰ্তনৰ খাতিৰত পৰিৱৰ্তনৰ স্বাৰ্থত সকলোৱে UPPLত যোগদান নকৰিলেও UPPLক বিভেদ ভোট হিচাপে দিব লাগে বুলি আমি ৰাইজক অনুৰোধ জনাই আছোঁ। আমি দাবী কৰা নাই, ৰাইজক আমি কৈছোঁ যে সঁচা অৰ্থত আমাৰ অঞ্চলখন আমাৰ সমাজখন আমাৰ জাতিবিলাকৰ সমস্যাবিলাক সমাধান হৈছে না নাই চবে চাব লাগিব। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এজ এ BTCৰ চিফ হৈ পেলাই বা তেওঁ 17 বছৰ শাসন কাল চলাই পেলাই BTC অঞ্চলৰ যিমানখিনি জাতি জনগোষ্ঠীৰ সমস্যা BTC অঞ্চলৰ উন্নতিৰ কাৰণে কাম কৰিব পাৰিছিল না নাই সেইখিনি ৰাইজে বিবেচনা কৰি চাব। আৰু যদি সঁচাকৈ হোৱা নাই তেতিয়াহ'লে তেওঁলোকে পৰিৱৰ্তনৰ স্বাৰ্থত এইবাৰ UPPLক মানে সহযোগ কৰিব লাগে বুলি আমি অনুৰোধ জনাব বিচাৰোঁ। কাৰণ BTCত যদি পৰিৱৰ্তন কৰিব পৰা দল আছে সেইটো অকল UPPL আৰু আজিৰ তাৰিখত UPPLে বিকল্প দল হিচাপে থিয় দিবলৈ সক্ষম হৈছে। গতিকে BTC পৰিৱৰ্তন কৰিবৰ কাৰণে UPPLক সহযোগ কৰিব লাগে বুলি মই সকলোকে অনুৰোধ জনাইছোঁ। আৰু শেষত মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিবিলাকে আমাৰ ফেচবুকটো আজি চাই থাকিলে আৰু তেখেতসকলক শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। আৰু যিখিনি যুৱক যুৱতী আছে তেওঁলোকে নিজৰ নিজৰ ভৱিষ্যতটোক চাই পেলাই আৰু যিখিনি গাৰ্জেন্স আছে সমাজৰ ইণ্টেলেকচুৱেল আছে তেওঁলোকেও ভাল ভূমিকা লওক। আমাৰ পিচ এগ্ৰিমেণ্ট এটা হৈ গৈছে 2020 27 জানুৱাৰীত। এই পিচ এগ্ৰিমেণ্টটো যাতে তেওঁলোকে ভুৱা প্ৰচাৰ অৰ্থাৎ ৰাইজৰ ওচৰত ৰিউমাৰ যাতে নকৰে। কাৰণ এই পিচ এগ্ৰিমেণ্টটো এনাই কৰা হোৱা নাই। ইয়াত যিখিনি ক্লজেছ আছে ভালকৈ পঢ়ক, ভালকৈ পঢ়ি পেলাই ৰাইজক বুজাই দিয়ক। ইয়াত যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান বহোৱা বা আনাৰ কাৰণে ইয়াত দফাবিলাক উল্লেখ আছে এইবিলাক তেওঁলোকে ভালকৈ পঢ়ি চাই পেলাই ৰাইজক ভাল কথা যিবিলাক সঁচা কথা এই সঁচা কথাবিলাক ৰাইজক প্ৰচাৰ কৰি দিয়াৰ কাৰণে আমাৰ সমাজৰ যিখিনি ইণ্টেলেকচুৱেল বা গুণী জ্ঞানী ব্যক্তি তেওঁলোকে যাতে কৰে মই সেইটোকে আহ্বান জনাইছোঁ। ধন্যবাদ। নমস্কাৰ, মই আমাৰ BTCৰ 32 নং ভেৰগাঁও সমষ্টিৰ UPPLৰ প্ৰাৰ্থী, লগতে মই কেন্দ্ৰীয় যুৱ শাখাৰ মই সাধাৰণ সম্পাদক। এই মুহূৰ্তত মই সকলো BTCবাসীক মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আজি কৰোনা ভাইৰাছ অৰ্থাৎ COVID-19ৰ যি সংক্ৰমণ এই সংক্ৰমণ আমাৰ দেশত কমা নাই। তাৰ কাৰণে চৰকাৰ তথা প্ৰশাসনে যিখিনি নীতি নিয়ম মানুহক বান্ধি দিছে, মাস্ক পিন্ধিব লাগে, জৰুৰী কাম নাথাকিলে বাহিৰত ওলাব নালাগে, এইবিলাক যাতে মানি চলে তাকে মই ৰাইজক আহ্বান জনাইছোঁ। আৰু যিখিনি মেডিকেল টিম পুলিচ প্ৰশাসন বা আশা কৰ্মী তেওঁলোকে নিজৰ জীৱন মানে হেয় কৰি পেলাই হ'লেও মানে দিনে নিশাই কষ্ট কৰি পেলাই ৰাইজক সেৱা জনাই আছে তেওঁলোককো মই মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। আৰু গাঁওসমূহত যিখিনি গাঁওবুঢ়া আছে তেওঁলোকেও মানে প্ৰশাসনক সহায় কৰি আছে তেওঁলোককো মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি মই ফেচবুক লাইভত আহিছোঁ। আমাৰ BTC নিৰ্বাচন যিহেতু 4 এপ্ৰিলত হ'ব লগা আছিলে, এই কৰোনা ভাইৰাছৰ কাৰণে পিছুৱাই দিয়া হৈছে আৰু এতিয়ালৈকে আমি গম পোৱা নাই নিৰ্বাচন আয়োগে আমাৰ নিৰ্বাচনটো কেতিয়া পাতি দিব। আমি আশা কৰিছোঁ যে অতি সোনকালে পৰিস্থিতিটো চাই পেলাই যাতে কোনো মানুহ বিপদত নপৰে তাক নজৰ ৰাখি পেলাই আমাৰ নিৰ্বাচনটো যাতে অনুষ্ঠিত কৰি দিয়ে মই তাকো চৰকাৰ তথা নিৰ্বাচন আয়োগ অসমক মই মোৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। আমি ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেলে আসলতে 2020ৰ এই নিৰ্বাচনত কিয় অংশগ্ৰহণ কৰিছে বহুত মানুহে হয়তো উগুল থুগুল লাগিছে। কাৰণ আমাৰ মাজত BTCত প্ৰধানকৈ
ৰিজনেল দল হিচাপে UPPL BPF আছে তাৰ বাদেও বিভিন্ন ৰাষ্ট্ৰীয় দলবিলাকে নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰি পেলাই নিৰ্বাচনত নামিছে নিজা প্ৰাৰ্থীক লৈ পেলাই নিজা দলবিলাকে নিজা এটা উদ্দেশ্য আছে তাৰ বাদেও আমাৰ ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল অৰ্থাৎ UPPL আমাৰ নিজাববীয়াকে প্ৰধানকৈ দুটা আমাৰ এজেণ্ডা আছে অৰ্থাৎ দুটাকৈ আমাৰ কাৰ্য এজেণ্ডা আছে সেই দুটা এজেণ্ডাটো হৈছে আমাৰ BTCখন যেটো ৰাজনীতিক সেই ৰাজনীতিক পৰিৱৰ্তন হ'ব লাগে আৰু আনটো হ'ল আমাৰ 2020 27 জানুৱাৰীত আমাৰ বড়ো সংগঠনবিলাকৰ মাজত যেটো শান্তি চুক্তি বিটিআৰ বুলি শান্তি চুক্তি হৈছিল সেই বিটিআৰ চুক্তিটোৰ যিখিনি দফা আছে সেই দফাখিনি আখৰে ৰূপায়ণ কৰিব লাগে সেই দুটা এজেণ্ডাৰ কাৰণে আমি 2020 এই নিৰ্বাচন BTC নিৰ্বাচন এই BTC নিৰ্বাচনত আমি যোগদান কৰিছোঁ অৰ্থাৎ নামিছোঁ আৰু আমি কিয় পৰিৱৰ্তন লাগে কিয় চেঞ্জ লাগে সেইটো মই ৰাইজক কৈ আছোঁ বিভিন্ন নিৰ্বাচনী সভা হোৱা নাই যদিও বিভিন্ন আমাৰ পৰ্যালোচনা হৈ আছে মানুহ সৰু ঠাইত আমি 20 জন 30 জন মানুহক লৈ পেলাই আমি নিৰ্বাচনী পৰ্যালোচনা কৰি আছোঁ এই পৰ্যালোচনা সভাবিলাকত মই কৈ আহিছোঁ যে আমাক পৰিৱৰ্তন লাগে আৰু কিয় লাগে কাৰণ আমি দেখিলোঁ 2003 চনত চুক্তি হোৱা যেটো বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল আছে সেই বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ দ্বাৰা আমাৰ এই BTC অঞ্চলৰ বড়ো জনগোষ্ঠীটোৰ লগতে ইয়াত বসবাস কৰা যিখিনি 18টা জাতি জনগোষ্ঠী আছে তেখেতসকলৰ ভাষা ধৰ্ম কোনো মানে নিৰ্বিশেষে তেওঁলোকেও জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত হ'ব লাগিব অৰ্থনৈতিক সামাজিক দিশত উন্নতি হ'ব লাগিব আমাৰ বহুত ক্ষেত্ৰত বহুত বিভাগ মানে উন্নতি হ'ব লাগিব হেতু আমি আশা কৰিছিলোঁ আৰু হেতু আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ 17 বছৰ শাসন কালত আমি দেখিলোঁ আসলতে কোনখিনি দিশটো মানে উন্নতি হৈছে তেওঁলোকে ক'ব বিচাৰে যে ৰাস্তা বনোৱা হ'ল দলং বনোৱা হ'ল ডাঙৰ বিল্ডিং বনাইছে UPPL বা বিভিন্ন ৰাজনৈতিক দলে BPFক অভিযোগ কৰি আছে যে এইখিনি ৰাস্তা দলং বনাই দিয়াৰ পিছতো উন্নতি হোৱা নাই আসলতে ৰাস্তা আৰু দলংটো কোনে বনাইছে কোনটো চৰকাৰী ফাণ্ডৰ পৰা বনোৱা হৈছে সেইটো মানুহে গম পাব লাগিব আজি ৰাস্তাটো হৈছে বুলি কোনটো দেখাই আছে তেওঁলোকে যেটো সেন্ট্ৰেল গভৰ্ণমেণ্টৰ অৰ্থাৎ ভাৰত চৰকাৰৰ আঁচনি দ্বাৰা আমাৰ অঞ্চলত বনোৱা ৰাস্তাবিলাকে তেওঁলোকে নিজাববীয়া বনাইছে বুলি দেখাই আছে আৰু আসল কথাটো হ'ল আমাৰ ৰাস্তা বা বিল্ডিং হ'লে যে আমি মানুহ হিচাপে বা সমাজ হিচাপে উন্নতি হয় সেইটো নহয় আজি 17 বছৰত আমি চালো আমাৰ শিক্ষিক দিকটো আমাৰ এডুকেশ্যন যে সেকশন আছে শিক্ষাৰ যেটো মানদণ্ড সেই শিক্ষাৰ মানদণ্ডটো আমাৰ ইয়াত উন্নতি নহল এতিয়াও বহুত LP স্কুল আছে য'ত মানে সিঙ্গল টিচাৰ এতিয়াও বহুত ME স্কুল আছে য'ত মানে সায়েন্সৰ টিচাৰ নাই মেথছৰ টিচাৰ নাই এতিয়াও বহুত হাই স্কুল আছে য'ত সায়েন্সৰ টিচাৰ নাই মেথছৰ টিচাৰ নাই তো এনেকুৱা মেথছৰ টিচাৰ নোহোৱাকৈ মেথছৰ সায়েন্সৰ টিচাৰ নোহোৱাকৈ আমাৰ LP স্কুল ME স্কুলবিলাক আমাৰ হাই স্কুলবিলাক চলি আছে আৰু আমি বিশেষকৈ 32 নং ভেৰগাঁও সমষ্টিৰ কথা যদি চাবলৈ যায় আমাৰ 32 নং ভেৰগাঁও সমষ্টিত BTC শাসনত থকা হাগ্ৰামা মহিলাৰ ডাঙৰ নেতৃত্বত এই ভেৰগাঁও সমষ্টিত শিক্ষিত দিশটো আমি উন্নতি নহল বুলি আমি ক'ব লাগিব কাৰণ আমাৰ এই সমষ্টিত আজিলৈকে বহুত LP স্কুল মানে আছে যেটো চৰকাৰী হোৱা নাই বহুত হাই স্কুল আছে ME স্কুল আছে যেটো চৰকাৰী হোৱা নাই আৰু ইয়াত আমাৰ কলেজ দুখন আছে এই কলেজ দুখন আজিলৈকে চৰকাৰী হোৱাটো কোনো পদক্ষেপ লোৱাটো আমি দেখা পোৱা নাই তাৰ বাদেও বহুত LP স্কুল ME স্কুলত মানে শিক্ষকৰ অভাৱ মানে এডুকেশ্যন যেটো সেকশন সেইটো বহুতখিনি পিছপৰা তাৰ বাদেও অৰ্থনৈতিকভাৱে আমি চালো আমাৰ ভেৰগাঁও সমষ্টিত মানুহে দিন ডেইলি হাজিৰা কৰিলে মানে কাম বা হাজিৰা কামলা নকৰিলে মানুহে খাব নাপায় মানে ডেইলি আনৰ মানে ব্যক্তিগত যিখিনি চাহ বাগান আছে STG বুলি আমি যাক কয় স্মলটি গ্ৰোৱাৰ্ছ তেখেতসকলৰ বাগানত চাহপাত তুলিব নগলে আমাৰ ৰাইজৰ বা আমাৰ মানুহখিনিৰ দুবেলা দুমুঠি মানে নুজৰে গতিকে বহুতখিনি দুৰ্যোগত বা বহুতখিনি দুখ দুখত আমাৰ মানুহখিনি ভুগি আছে তাৰ বাদেও আমি বিশেষকৈ BTC অঞ্চলত আমি এটা কথাটো লক্ষ্য কৰি আছে আমাৰ যেটো আনএমপ্লয়েড যেটো প্ৰবলেম অৰ্থাৎ নিবনুৱা যেটো সমস্যা এই নিবনুৱা সমস্যাটো বহুতখিনি আমাৰ ইয়াত সমস্যা যেটো নিবনুৱা সমস্যা আজিলৈকে আমি সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকক পদক্ষেপ লোৱাটো আমি দেখা নাপালো আমাৰ BTCত এটা বোৰ্ড আছিল যেটো CSB বুলি কোৱা হয় সেন্ট্ৰেল সিলেকশন বোৰ্ড তেওঁলোকৰ দ্বাৰা BTCত যি কোনো ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰত নিয়োগৰ মানে হেৰিটো হৈ যায় প্ৰচেছটো হয় কিন্তু আমি দেখিলো বহুত ক্ষেত্ৰত কোনো মানে ইন্টাৰভিউ নাপাটাকে এডভাৰটাইজ নিদিয়াকে আমাৰ BTCত মানে চাকৰিবিলাক দিয়াও আমি দেখা পালো আৰু ইয়াত আমি দেখিলো যে
ইণ্টাৰভিউ নাপাতাকে বা এডভাৰ্টাইজমেণ্ট নিদিয়াকৈ যিটো চাকৰিবিলাক নিয়োগ হৈছে এই চাকৰিবিলাক ইলিগেল বুলি আমি গম পাওঁ আৰু আজিৰ পৰা 3 দিনমান আগত আমাৰ যিটো দ্বিতীয় কাৰ্যালয়ৰ যিটো এনফৰ্চমেণ্ট সাব ইন্সপেক্টৰে হওক বা এনফৰ্চমেণ্ট চেকাৰে হওক এইবিলাকৰ যিটো চাকৰি 29 জনৰ যিটো চাকৰি বৰখাস্ত কৰিলে বা ডিছমিছ কৰিলে আমাৰ BTC এডমিনিষ্ট্ৰেটৰে তো সেইটো মানুহে ভুল বুজিব নালাগে আৰু মানুহে ইয়াত ভয় কৰিব লগাও আছে বুলি মই নাভাবোঁ মানে ইয়াত এটা ভুৱা প্ৰচাৰ চলাই আছে যে BPFৰ মানুহখিনি যে BTC যেমানখিনি চাকৰিয়াল আছে এতিয়ালৈকে তেওঁলোকৰ চাকৰিও UPPলে কাটিব এনেকুৱা ধৰণৰ ভুৱা প্ৰচাৰ চলাই আছে এই ক্ষেত্ৰত মই সেইটো আমাৰ BTC বাখীৰ যিখিনি চাকৰিয়াল তেখেতসকলক মই UPPলৰ কেন্দ্ৰীয় কমিটি যুৱ শাখা হিচাপেও হওক বা আমাৰ ভেৰগাঁও সমষ্টিৰ প্ৰাৰ্থী হিচাপেও হওক মই স্পষ্টীকৰণ দিব বিচাৰিছোঁ যে কোনো চাকৰিয়ালে ভয় কৰিবলৈ নালাগে কাৰণ তেওঁলোকৰ যিটো চাকৰিৰ পোৱা বা চাকৰি দিয়াৰ যিটো প্ৰচেছ সেইটো থ্ৰু CSBৰ যোগে হৈছে মানে এডভাৰ্টাইজমেণ্টো হৈছে ইণ্টাৰভিউ হৈছে CSBয়ে তাতে মানে দায়িত্ব আছে এনেকুৱা চাকৰি বা চাকৰিয়ালবিলাকে কোনো ভয় কৰিব লগা কোনো শংকা কৰিবলগীয়া তেওঁলোকৰ মানে প্ৰয়োজন নাই গতিকে তেওঁলোকৰ চাকৰি কোনেও কাটিব নোৱাৰে তেওঁলোকৰ চাকৰি কোনেও ডিছমিছ কৰিব নোৱাৰে গতিকে এইখিনি মই স্পষ্টীকৰণ দিলোঁ আৰু BTC বাখীৰ যিখিনি যুৱক যুৱতী আছে নিবনুৱা এই যুৱক যুৱতীখিনি আমি আজি তাৰিখত গেৰেণ্টি বুলি ক'ব বিচৰা নাই আজি তাৰিখত আমি এটা কথা কৈ আছোঁ যদি BTR চুক্তি সম্পূৰ্ণ ৰূপায়ণ হয় চবে সংস্থাপনটো পাব আৰু ইয়াত সংস্থাপন বুলি কোৱাৰ লগে লগে নট অনলি গভৰ্ণমেণ্ট জব ইয়াত প্ৰাইভেট জবৰ কথাও আছে আৰু কিছুমান আত্মসহায়ক গোটবিলাকৰ কথা কোৱা হৈছে আৰু যিখিনি ইণ্ডিভিজুৱেলি ব্যক্তিগতভাৱে যিখিনি সেল্ফ এমপ্লয়েড তেওঁলোককো আমি সহায় কৰাৰ কাৰণে সহায় দিয়াৰ কাৰণে প্ৰচেষ্টা কৰি আছোঁ গতিকে চেঞ্জৰ অৰ্থ এইটোৱে যে আমি অকল ৰাজনীতিক মানে দলটো ৰাজনৈতিক ক্ষমতাটো চেঞ্জ কৰিব বিচৰা নাই পৰিৱৰ্তনটো কৰিব বিচৰা নাই আমাৰ চেঞ্জৰ অৰ্থ এইটো হৈছে যে আমি ৰাজনীতিভাৱে পৰিৱৰ্তনটো কৰিমে তাৰ বাদেও আমাৰ যিটো চৰকাৰ চলাবৰ কাৰণে যিটো নীতি আছে চৰকাৰ চলোৱাৰ যিটো চিষ্টেম এই চিষ্টেমটো আমি চেঞ্জ কৰিব বিচাৰিছোঁ আজি 17 বছৰত আমি BTCত কোনো এটা VCDC কাৰ্যালয় আমি দেখা নাপালোঁ এতিয়া ৰাইজক মই কৈ আছোঁ যে আমাৰ VCDC বিলাক যদি ডেভেলপ হ'ব লাগে আমাৰ গাঁওবিলাক যদি ডেভেলপ হ'ব লাগে আমাৰ দুখীয়া মানুহবিলাকৰ যদি উন্নতি হ'ব লাগে তেতিয়াহ'লে আটাইতকৈ আমাৰ ওচৰত থকা চৰকাৰী মানে এজেন্সি হ'ল VCDC গতিকে VCDCক আমি কৈ আছোঁ UPPলে চৰকাৰ অহাৰ পিছত VCDC যিবিলাক চেয়াৰমেন আছে VCDC চেয়াৰমেনবিলাকে কাৰ্যালয় লৈ পেলাই কাৰ্যালয়ৰ পৰা VCDCখন চলাব লাগিব আৰু তেতিয়াহ'লে মানুহে কি হ'ব যিকোনো অভিযোগ অভাৱ বা আবেদন কৰিবৰ কাৰণে VCDC চেয়াৰমেনজনক তেখেতৰ কাৰ্যালয়ত গৈ পেলাই আৰামছে কথা পাতিব পাৰিব আৰু যিবিলাকে MCL হৈ জিকি আহিব আমাৰ 40টা সমষ্টিৰ পৰা তেখেতসকলে মাহত হ'লেও বা সপ্তাহত বা যিকোনো দিন এটা ধাৰ্য কৰি পেলাই নিজা সমষ্টিৰ যিমানখিনি VCDC কাৰ্যালয় আছে এই VCDC কাৰ্যালয়ত এদিনকে সময় দিব লাগিব যিদিনা যি VCDC কাৰ্যালয়ত MCL জনে বহিব সেইদিনা অকল এই VCDC মানে অন্তৰ্গত থকা গাঁও বা ৰাইজৰ কথাহে পাতিব তেতিয়াহ'লে ৰাইজে MCL হওক EMA হওক সহজতে লগ ধৰিব পাৰিব আৰু নিজৰ অভাৱ অভিযোগ কথা আৰামছে কথা পাতিব পাৰিব আৰু সমস্যাখিনি সমাধান হোৱাৰ ক্ষেত্ৰত বা অভিযোগ দিয়াৰ ক্ষেত্ৰত তেওঁলোকে সুবিধাটো পাব আমি এইটোত লাগি UPPলে পৰিৱৰ্তনৰ কথাটো কোৱা হৈছে গতিকে মানুহক আমি এইটোৱে আহ্বান জনাই আছোঁ যে এইবাৰ পৰিৱৰ্তনৰ খাতিৰত পৰিৱৰ্তনৰ স্বাৰ্থত সকলে UPPলৈ যোগদান নকৰিলেও UPPলক বিভেদ ভোট হিচাপে দিব লাগে বুলি আমি ৰাইজক অনুৰোধ জনাই আছোঁ আমি দাবী কৰা নাই ৰাইজক আমি কৈছোঁ যে সঁচা অৰ্থত আমাৰ অঞ্চলখন আমাৰ সমাজখন আমাৰ জাতিবিলাকৰ সমস্যাবিলাক সমাধান হৈছে না নাই সবে চাব লাগিব আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এজ এ BTCৰ চিফ হৈ পেলাই বা তেওঁ 17 বছৰ শাসন কাল চলাই পেলাই BTC অঞ্চলৰ যিমানখিনি জাতি জনগোষ্ঠীৰ সমস্যা BTC অঞ্চলৰ উন্নতিৰ কাৰণে কাম কৰিব পাৰিছিল না নাই সেইখিনি ৰাইজে বিবেচনা কৰি চাব আৰু যদি সঁচাকৈ হোৱা নাই তেতিয়াহ'লে তেওঁলোকে পৰিৱৰ্তনৰ স্বাৰ্থত এইবাৰ UPPলক মানে সহযোগ কৰিব লাগে বুলি আমি অনুৰোধ জনাব বিচাৰোঁ কাৰণ BTCত যদি পৰিৱৰ্তন কৰিব পৰা দল আছে সেইটো অকল UPPL আৰু আজি তাৰিখত UPPলে বিকল্প দল হিচাপে থিয় দিবলৈ সক্ষম হৈছে গতিকে BTC পৰিৱৰ্তন কৰিবৰ কাৰণে UPPলক সহযোগ কৰিব লাগে বুলি মই সকলোকে অনুৰোধ জনাইছোঁ
শেষত মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিবিলাকে আমাৰ ফেচবুকটো আজি চাই থাকিলে আৰু তেখেতসকলক শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ আৰু যিখিনি যুৱক যুৱতী আছে তেওঁলোকে নিজৰ নিজৰ ভৱিষ্যতটোক চাই পেলাই আৰু যিখিনি গাৰ্জেন্স আছে সমাজৰ ইণ্টেলেকচুৱেল আছে তেওঁলোকেও ভাল ভূমিকা লওক আমাৰ পিচ এগ্ৰিমেণ্ট এটা হৈ গৈছে 2020 27 জানুৱাৰীত এই পিচ এগ্ৰিমেণ্টটো যাতে তেওঁলোকে ভুৱা প্ৰচাৰ অৰ্থাৎ ৰাইজৰ ওচৰত ৰিউমাৰ যাতে নকৰে কাৰণ এই পিচ এগ্ৰিমেণ্টটো এনাই কৰা হোৱা নাই ইয়াত যিখিনি ক্লজেছ আছে ভালকৈ পঢ়ক ভালকৈ পঢ়ি পেলাই ৰাইজক বুজাই দিয়ক ইয়াত যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান বহোৱা বা আনাৰ কাৰণে ইয়াত দফাবিলাক উল্লেখ আছে এইবিলাক তেওঁলোকে ভালকৈ পঢ়ি চাই পেলাই ৰাইজক ভাল কথা যিবিলাক সঁচা কথা এই সঁচা কথাবিলাক ৰাইজক প্ৰচাৰ কৰি দিয়াৰ কাৰণে আমাৰ সমাজৰ যিখিনি ইণ্টেলেকচুৱেল বা গুণী জ্ঞানী ব্যক্তি তেওঁলোকে যাতে কৰে মই সেইটোকে আহ্বান জনাইছোঁ ধন্যবাদ